সাবস্ক্ৰাইব কৰক জব ইনফৰমেশ্যন অফ আসাম চেনেলটো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে সকলোখিনি জব আপডেট আপোনালোকে পাই থাকে। বন্ধুসকল, চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 2019 বৰ্ষৰ কাৰণে আৰু পদটো হৈছে হেড কনষ্টেবল আৰু পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু তাৰ কাৰণে সৰ্বমুঠ সমগ্ৰ ভাৰততে 429টা পদ খালী হৈ আছে আৰু আপোনালোকে তাৰ কাৰণে অনলাইনত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হৈছে 25/2/2019 তাৰিখ। আৰু আপোনালোকে দেখিছে মেলৰ কাৰণে পোষ্ট আছে 328টা আৰু ফিমেলৰ কাৰণে আছে 37টা পোষ্ট আৰু LDCৰ কাৰণে আছে 64টা পদ। আৰু তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব 12 পাছ, মানে ইয়াত কৈছে যে ইণ্টাৰমিডিয়েট অৰ চিনিয়ৰ ছেকেণ্ডেৰী বৰ্ড স্কুল চাৰ্টিফিকেট 10+2 এক্সামিনেশ্যন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। আৰু বয়স হ'ব লাগিব 18ৰ পৰা 25 বছৰলৈকে আৰু ইলেকশ্যন ইজ এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ, মানে গভৰ্ণমেণ্ট ৰুলৰ আণ্ডাৰত তেওঁলোকে ইলেকশ্যন দিব বুলিও কৈছে। আৰু দৰমহা পে স্কেলৰ কৈছে লেভেল 4 ইন পে মেট্ৰিক্স 25,500ৰ পৰা 81,100 টকালৈকে দিব বুলি কৈছে। আৰু ৰিভাইজ পে কৈছে 5,200 টকাৰ পৰা 20,200 টকালৈকে দিছে আৰু গ্ৰেড পে দিব 2,400 টকা। তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ইয়াত কৈছে যে কেণ্ডিডেটছ বিলংগিং টু জেনেৰেল এণ্ড OBC কেটেগৰী, মানে জেনেৰেল আৰু OBC কেটেগৰিজৰ পৰা যোনখিনি আহে তেওঁলোকে 100 টকা এক্সামিনেশ্যন ফিজ দিব লাগিব আৰু এপ্লিকেশ্যন ফিজ কেন বি পেইড থ্ৰু SBI চালানৰ যোগেদি আপোনালোকে দিব পাৰিব, ডেবিট কাৰ্ডৰ যোগেদি দিব পাৰিব, ক্ৰেডিট কাৰ্ডৰ যোগেদি দিব পাৰিব, নেট বেংকিং অৰ পে অফলাইন থ্ৰু চালানৰ যোগেদিও আপোনালোকে দিব পাৰিব বুলি কৈছে। আৰু হাউ টু এপ্লাই, আপোনালোকে কেনেদৰে এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে CISFৰ চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চৰ যোনটো অফিচিয়েল ৱেবছাইট তাত গৈ পেলাই আপোনালোকে ভিজিট কৰিলে ফৰ্মখন ফিল আপ কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছত কৈছিলে যে জানুৱাৰী 21 তাৰিখৰ পৰা অপেনিং আছিলে আৰু ক্লজিং ডেট 20 তাৰিখ, মানে ফেব্ৰুৱাৰী 20 তাৰিখলৈকে কৈছিলে, কিন্তু ইয়াত সেইটো শুদ্ধ নহয়, ইয়াৰ 5 দিন বঢ়াই দিলে 25/2/2019 তাৰিখলৈকে ইয়াৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে লাষ্ট ডেট আছে। আৰু আপোনালোকে যদি সবিশেষ কিবা তথ্য জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ সকলোখিনি তথ্য গম পাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।